যোৱাকালি কৰোণা ভেকচিন ললো। এলপি স্কুলখনত আহিছি কেইটামান নাৰ্ছ ডাক্তৰ ইনকে হৰণকে মৰণ কৰি বোলো জীৱটো একেবাৰে হাতৰ মুঠাত লৈ লাইনত থিয় হৈ আছো। বেজীটো দেখা পালি ভয়ো লাগে কি ঠেক কৰে জুম। তাৰপিছত এটা দুটাকে মাতি আছে, এটা দুটাকে যাই আছে, বেজী লৈ আছে। যাই যাই নাৰ্ছকেইটাৰ ওচৰ পালো। তাৰপিছত নাৰ্ছকেইটাই কৈছে বেজী শেষ। মই বোলো বেজী শেষ হলি নহয়, চিৰিঞ্জত পানী ভৰাই হলেও দিবা লাগব। এনে বাহি মুখ নোধোৱাকে বেপুৱাৰ পে ৰখি থকা নাই বেজী লম লম বুলি। নাৰ্ছকেইটাই কৈছে ভাইটি পানী নহয় নহয়, এয়াতে ঔষধহে থাকে, ঔষধহে ল'বা লাগব। মই কৈছো ঔষধৰ বটলটোত অলপ পানী ভৰাই পেলাই চুকেই দি তাৰপিছত এই বেজীটো ভৰাই দি পেলাই সেনকে হলেও দিবা লাগব মোক। এনে ৰখি থকা নাই পুৱাৰ পে। তাৰপিছত আকৌ এটা নাৰ্ছে কৈছে কেইটামান আছে বুলি, কেইটামান থকা বুলি কওঁতে আকৌ হেৰি মোৰ মনটো ভালো লাগিল। এটা নাৰ্ছে ৰেইনকোট পিন্ধি আহি মোৰ নাকৰ ফুটা দুটা উমকে দিলা ওপৰত দিকে, নাকৰ ফুটা দুটা মেল মেল এনেকে কলা। কৈ দেখোন পাউৰাৰ পাখি নিচিনা কিবা এডাল ভিতৰকে গৰ গৰকে ভৰি দিলা। মই বোলো দুখ পাইছো, এনেকে ভৰি নাদবি। PWD এইটো পুলুং হান পাইছা নেকি? যিহকে পাই তিহকে ভৰবালে হয় দে। তাৰপিছত আকৌ এটাই কৈছে এইটো নিগেটিভ আছে দে, ইয়াক সান্দা পাৰা হৈছা। তাৰপিছত আকৌ অলপ পিছত এটা একেবাৰে কি জোৰে সানি দিছে হাতখনতে বাহাতখনত, একেবাৰে গৰুক বেজি দিয়া দিছি নব ডাক্তৰে। মই বোলো একে বিহে জ্বৰে কাটা পাচ্ছো। ওচৰৰ আশা বাইদেউটোৱে নাৰ্ছ বাইদেউটোৱে ৰখি আছে গাঁৱৰ। লাইনত ৰখি থাকোঁতে আকৌ কিছুমান মানুহ কোৱা শুনছো আকৌ বোলে বেজি দিয়াৰ পিছত কিবা ভাল ভাল খাদ্য খাবা লাগে, শুনা পাইছো ক'বাত ক'বাত বোলে দেইহো। ময়ো বোলো দে বেজীটো লৈ যদি কিবা আকৌ ভাল বস্তু পেকেট লাউঞ্চ খাবা পাৰি বুলি ৰখি আছো। ক'ত পেকেট লাউঞ্চ দিব? বেজীটো দিয়াৰ পিছত তোলে এক টুকুৰা দিছি হাতত টিপা মাৰি ধৰি থাকপালে। তাৰপিছত তোলা টুকুৰা হাতত লৈ কপা সেই টুকুৰাকে লৈ ঘৰ পালো আহি। মা দেউতা এনেকে বেজী লবা গৈছিল, ভাগত নাপালা ঘূৰি ঘূৰি আহিছি। মই বোলো ঘৰত গালি পাৰি আছো আহি। 80টা বোলে বেজী আনছি, চাৰকুৰি বেজী। একেবাৰে 1000-1200 থকা গাঁওখনত 80টা বেজী দি কিবা কাম দিব নেকি? অলপ বেছিকে আনবা নৰা। বোলো হেৰি ভাল বস্তু হলে আৰু ক'ত দিবিয়ে, বেজীকেইটাকে দিবা টান পা। কাটা মাৰা পা দেখোন বেজীকেইটা দিবা লাগে। আৰু কিডনী টেষ্ট দিবা লগা হলে দিবি দে বৰ ভালকে।